चिरां जिल्लानि 14 नं निसिमा ब्याबनि इउपिपिएलनि बिजाथि रनजित बसुमतारी आरो बिपिएफनि बिजाथि जेम्स बसुमतारी आरो तृणमूल कंग्रेसनि बिजाथि मसा मुसाहारिया बिजाथिलाइ गथायबाय। बेनि अनगायैबो 18 नं मानास सेरफां ब्याबनि इउपिपिएलनि बिजाथि धनन्जय बसुमतारी, बिपिएफनि बिजाथि जांगिला हाज'वारि, कंग्रेस हान्जानि बिजाथि अबिनाश ब्रह्मआ बिजाथिलाइ गथायबाय। गुबुन फारसेथिं 17 नं सुबाइजार ब्याबनि बिपिएफनि बिजाथि धीराज बरगयारि, इउपिपिएलनि बिजाथि पनिन बर'आबो बिसायख'थि गेलेनो थाखाय बिजाथिलाइ गथायबाय। बेजों लोगोसेनो 19 नं थुरिबारि ब्याबाव इउपिपिएलनि बिजाथि रन्जु आहमेद, बिपिएफनि बिजाथि खलिरुर रहमान, एजिपिनि बिजाथि काजिद राय, सिपिआइनि बिजाथि शुभमकर बिश्वास, उदां बिजाथि जियारुल हक आली, तृणमूल कंग्रेसनि बिजाथि आली हुसैना बिजाथिलाइ गथायबाय। मख'नो गोनांदि बिजनी महकुमानि सिङाव थानाय 14 नं निसिमा, 17 नं सुबाइजार, 18 नं मानास सेरफां आरो 19 नं थुरिबारि ब्याबनिफ्राय दिनैनि सानाव 18 बिजाथिया गाव गावनि बिजाथिलाइ गथायबाय। আজি আমাৰ সোমবাৰ শিৱৰ এটা ভাল দিন। এই ভাল দিনত আজি মানাস চেৰপাং সমষ্টি আৰু থুৰিবাৰী সমষ্টি আৰু সুবাইজাৰ সমষ্টি আমাৰ ইউপিপিএল দলৰ 3জন প্ৰাৰ্থী লৈ আমি আজি নমিনেশ্যন দিবলৈ আহিছোঁ। আমি আশা কৰিছোঁ এইবেলি আমি 3টা সমষ্টি বিজনেছ সাব ডিভিজনৰ 3টা সমষ্টি আমি জয়ীত নিশ্চয় হৈ বুলি আমি আশা কৰিব পাৰোঁ। এতিয়া প্ৰতিদ্বন্দ্বিতা নাই বুলি ক'ব লাগিব। আজিৰ দিনটোত বহুত অফিল আনন্দিত মই, আৰু মই যে জিকিম এইটো খাটাই সুবাইজাৰ সমষ্টিক কোনো ধৰি ৰাখিব নোৱাৰে। এইখিনি মানে আজি দলে বোলে ৰাইজে ওলাই আহিছে, আৰু যিখিনি মই ফিল্ডত ঘূৰি গম পাইছোঁ সুবাইজাৰ সমষ্টিক ধৰি ৰাখিব নোৱাৰে। মই জিতিব, আমি সুবাইজাৰ বিপিএফ হিচাপে সুবাইজাৰ যে জিকিম এইটো খাটাক। ৰাইজে আমনি লাগি গৈছে 5 বছৰ কি হৈছে কি হোৱা নাই। যিটো চৰকাৰ বৰ্তমান আছিলে কেইদিনমান আগতে, এতিয়াতো বৰ্তমান নাই, আমনি লাগি গৈছিল। প্ৰতিদ্বন্দ্বী বুলি মই নাজানো, কোনোবা অলপ পিছলৈ যাব আৰু 2, 3 নম্বৰ 4 নম্বৰ থাকি যাব সিহঁতে, কিন্তু মই বহুত আগত যাম। সেইখিনি মানে সেইটো চিম্পল এনচাৰটো চিম্পল, মানে কি হ'ল ৰাইজৰ আশা আকাংক্ষা যদি পূৰণ কৰিব নোৱাৰে তেতিয়া ৰাইজে যি দলে আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে তেওঁলোকক নাকচ কৰে। সেইটো কাৰণে এবাৰ ৰাইজে ইউপিপিএল বা যি বৰ্তমান চৰকাৰ তাতে বিজেপিও আছে তেওঁলোকক নাকচ কৰিব, সেইটো খাটাং। প্ৰত্যাহ্বান মানে কি, আমাৰ হাগ্ৰামা ছাৰে 5টা গেৰেণ্টি অলৰেডি এনাউন্সমেণ্ট কৰিছে। এই 5টা গেৰেণ্টিটো মানে ৰাইজৰ কাৰণে এটা ভাল এটা এট্ৰাকশ্যন হৈ পৰিছে ৰাইজে। আৰু হাগ্ৰামা ছাৰক জানে যে হাগ্ৰামা ছাৰ যি কয় সেইটো কৰি দেখায়। সেইটো 17 বছৰত তেওঁ যি এটা হাগ্ৰামা ছাৰৰ এটা ব্ৰেণ্ড হৈ গৈছে যে যি কয় সেইটোৱে কৰে। সেইটো কাৰণে ৰাইজে এই 5টা গেৰেণ্টিৰ কাৰণে এবাৰ বিপিএফক ভোট দিব।